আজি সোমবাৰ মই ৰাতিপুৱা HWCত উপস্থিত হ'লোঁ। তাতে মই CHO ছাৰক লগ ধৰিলোঁ। ছাৰে মোক কিছুমান ৰেজিষ্টাৰৰ কথা বুজাই দিলে আৰু মই ANM বাইদেউক লগ ধৰি বাইদেউসকলৰ ৰেজিষ্টাৰৰ লগত মোৰ ৰেজিষ্টাৰবিলাক অলপ মিলাই চালোঁ। মিলাই চাই মই হোম ভিজিটত যোৱাৰ কাৰণে ৰেডি হ'লোঁ। ইফালে আজি সোমবাৰ আমাৰ ANM বাইদেউবিলাকেও হোম ভিজিটৰ কাৰণে ৰেডি হ'ল। হোম ভিজিট বাইদেউসকলে বেলেগ এৰিয়াত কৰিলে, মই আকৌ বেলেগ এজনী আশাৰ লগত বেলেগ এটা এৰিয়াত গ'লোঁ। ইয়াত আমাৰ ANM বাইদেউ HBNC ভিজিট কৰি আছে। তাত সেইটো চিজাৰিয়ান বাচ্চা হয়। তাৰপিছত মই হোম ভিজিটৰ কাৰণে গৈ আছোঁ। যাওঁতে ৰাস্তাত অলপ চিনাৰীবিলাক ফটো মাৰিলোঁ। ভাল লাগে এনেকুৱা চিনাৰী চাই থাকোঁতে, গতিকে ছবিবোৰ অলপ মোবাইলত তুলিলোঁ। গৈ আছোঁ অকলে গৈ আছোঁ। গৈ এতিয়া মই আশা বাইদেউক লগ কৰিম, লগ কৰি HBNC ভিজিটত যাম। আজি বহুত ঘৰত ভিজিট কৰিলোঁ, কিন্তু সকলোখিনি ঘৰৰ ফটো শ্বেয়াৰ কৰা সম্ভৱ নহয়। মই জাষ্ট এটা ঘৰৰ ফটো শ্বেয়াৰ কৰিলোঁ। এইখন ঘৰত আমি গৈছোঁ ফেমিলি প্লানিঙৰ কথা আলোচনা কৰাৰ কাৰণে। সিহঁতৰ দুজনী ল'ৰা ছোৱালী, সিহঁতে টেম্পৰাৰী মেথড ইউজ কৰি আছে। আমাৰ অহা 14 ডিচেম্বৰ 2023ত LS কেম্প আছে বিলাসীপাৰা মডেল হস্পিটেলত। গতিকে ট্ৰাই কৰি আছোঁ তাই যদি মহিলা বন্ধাকৰণৰ কাৰণে ৰাজি হৈ যায়। তাক বিভিন্ন ধৰণৰ কথা আমি বুজালোঁ। তাৰ হাজবেণ্ডক লগ ধৰিলোঁ। লগ ধৰি আমি সিহঁতক ফেমিলি প্লানিঙৰ কথা A to Z বুজাই ক'লোঁ। সিহঁতে অসন্মত হোৱা নাই, কাৰণ সিহঁতৰ মাত্ৰ দুজনী ল'ৰা ছোৱালী, সিহঁতে আৰু ল'ৰা ছোৱালী নালাগে বুলি ক'লে। তাৰপিছত সিহঁতে আমাৰ লগত বিভিন্ন কথা আলোচনা কৰিলে। আমিও সিহঁতৰ লগত আলোচনা কৰিলোঁ। আৰু যদি মহিলা বন্ধাকৰণ নকৰে, পুৰুষ বন্ধাকৰণৰো ছিষ্টেম আছে। এইবিলাকো সিহঁতক আমি হাজবেণ্ড ৱাইফ দুটাকে বুজাই দিলোঁ। সিহঁত মানুহবিলাক বহুত সহজ সৰল। সিহঁতে কয় আমি ফেমিলি প্লানিং টেম্পৰাৰী মেথড ইউজ কৰি আছোঁ। এইবুলিকে সিহঁতে পাৰ্মানেণ্ট মেথড নলয়। ল'লেও অলপ পলম কৰি ল'ব। এতিয়া সিহঁতে টেম্পৰাৰী মেথড ইউজ কৰিব। সিহঁতক আমি অৰেল পিল, CC এইবিলাকৰ কথা বুজাই দিলোঁ। তাৰপিছত অন্তৰা বেজীৰ কথা বুজাই দিছোঁ। আৰু এতিয়া যে ইমপ্লাণ্ট ওলাইছে সেইটো কেনেকৈ ইউজ কৰিব পাৰি, সেইবিলাকো ডিটেইলছ বুজাই দিয়া হ'ল। সিহঁতে টেম্পৰাৰী মেথড ইউজ কৰি আছে বা কৰি থাকিব বুলি ভাবিলে। এতিয়া সিহঁতে টেম্পৰাৰী মেথড ইউজ কৰি থাকিব। ভৱিষ্যতে যদি পাৰে চিন্তা কৰিব বুলি আমাক জনাই দিলে। ঠিক আছে, আমি সিহঁতক ক'লোঁ যে টেম্পৰাৰী মেথড ইউজ কৰা ভাল, কিন্তু এক্সিডেণ্টলি আকৌ যদি আপোনালোকে নিবিচাৰে, কিন্তু তেনেকুৱা মুহূৰ্তত আকৌ যদি এটা সন্তান গৰ্ভ হৈ যায়, তেতিয়া অলপ প্ৰব্লেম হ'ব পাৰে। কিন্তু সিহঁতে কৈ আছে নাই, আমি সেইবিলাক অলপ নিয়ম মেইনটেইন কৰি চলি আছোঁ। হয়তো এক্সিডেণ্ট হ'ব নালাগে। আমি এতিয়া টেম্পৰাৰী মেথড ইউজ কৰি থাকিম। তথাপিও আমি সিহঁতক অন্তৰা বেজীৰ কথা ভালকৈ বুজাই দিলোঁ।
ফেমিলি প্লেনিংটো মানে সিহঁতক আমি প্ৰেছাৰ দিব নোৱাৰোঁ, সিহঁতক জাষ্ট বুজাব পাৰোঁ। আমাৰ আশা বাইদেউ সিহঁতক মানে মহিলাগৰাকীক ভালকৈ বুজাই আছে। মহিলাগৰাকী বেয়া পোৱা নাই, ভালেই পাইছে। আমাৰ আশা বাইদেউজনী বহুত ধুনীয়াকৈ বুজাইছে। বুজোৱাৰ পিছত তাই অলপ চিন্তা কৰিম বা তাৰ হাজবেণ্ডৰ লগত আলোচনা কৰিব বুলি আমাক জনাই দিছে। আৰু যদি সিহঁতে পাৰ্মানেণ্ট মেথড ইউজ কৰে তেনেহ'লে আশা বাইদেউৰ লগত যোগাযোগ কৰিব। ময়ো ভালদৰে ডিটেইলছ বুজাই দিলোঁ, আমাৰ আশা বাইদেউ বুজাই দিলে। তাই ভাল পাইছে, বেয়া পোৱা নাই। আমাক আকৌ মাতিছে সিহঁতৰ ঘৰত যোৱাৰ কাৰণে। সিহঁতে হাজবেণ্ড ৱাইফে আলোচনা কৰিব। আলোচনা কৰাৰ পিছত আমাক আকৌ জনাব। আকৌ সিহঁতৰ ঘৰত যোৱাৰ কাৰণে মাতিছে। সিহঁতৰ অন্তৰবিলাক সহজ সৰল, সিহঁত ক্ৰিটিকেল নহয়। আমি যোৱাৰ লগে লগে সিহঁত বহুত সন্মান কৰিছে, সিহঁতৰ ঘৰত বহাৰ কাৰণে কৈছে। কিন্তু আমি গোটেই দিন হোম ভিজিট কৰোঁতে আমাৰ সময় হাতত বহুত কম আছিল। গতিকে আমি সিহঁতৰ লগত আলোচনা কৰি এতিয়া ঘৰমুৱা হৈ আছোঁ। কাৰণ সন্ধিয়া হৈ গ'ল, গোটেই দিন ফুৰোঁতে। এতিয়া আশা বাইদেউজনী ঘৰত যাব বা ময়ো ঘৰত যাব লাগে। গতিকে আমি সিহঁতৰ ঘৰৰ পৰা উভতি আহিলোঁ। এইখন এখন পুৰণি পুখুৰী হয়। এইটো আমাৰ আশা বাইদেউৰ মাকৰ ঘৰ। সেইফালে পুখুৰীৰ সেইফালে মাকৰ ঘৰ আৰু পুখুৰীটো সিহঁতৰে হয়। আজিৰ কাৰণে আমি আপোনালোকৰ পৰা বিদায় মাগিলোঁ।